Hello guys, good morning. So আমি এতিয়া আমাৰ বাৰাণসী যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। এতিয়া বাজিছে 5টা, 4 হোৱাই নাই আৰু আমি পাইছোঁ গুৱাহাটী ৰেল ষ্টেচন। আমাৰ ট্ৰেইন আছে 5:30 বজাত। আমি এতিয়া ভিতৰলৈকে যাওঁ, ট্ৰেইনখন যদি আহিছে আমি চিটত চাই লওঁ। কিন্তু মোৰ ইয়াত ফাৰ্ষ্ট টাইম ইমান দূৰ যাত্ৰা কৰি আছোঁ ট্ৰেইনত, চ' অলপ এক্সাইটেড হৈ আছোঁ আৰু অলপমান মনত কিছু আনচাৰ্টেনিটিও আছে বাৰু। যিসকলৰ ৰাতিপুৱা ট্ৰেইন আছে তেওঁলোকৰ বহুতেই এনেকৈ চাইডতে শুয়ে আছে। ইয়াত ৰাজধানী এক্সপ্ৰেছ আহি পালে আৰু আমি এইখন ট্ৰেইনতে গুৱাহাটীৰ পৰা বাৰাণসীলৈকে 19 ঘণ্টাৰ যাত্ৰা কৰিম। আমি সঁচাকৈ যাই আছোঁ মানে আমাক ভোলানাথে বিচাৰিছে যোৱাটো। ট্ৰেইনৰ ডাব্বাটো হৈছে A1, এইটো হৈছে A4, হয়তো আগফালে আছে এইটো A3, ইয়াৰ A2 আৰু এইটো A1, মানে এইটো ডাব্বাটো আমি ট্ৰেভেল কৰিম। বেছিভাগে চাগে শুয়ে আছে এতিয়া, কাৰণ 5টা আহি বাজিল। গীটাৰ আমাৰ চিটকেইটা, এইটো মোৰ, সেইটো তাই। আমি এইখিনি ঠাইত 19 ঘণ্টা কটাব লাগিব, তাকো টিকেটত লিখা 19 ঘণ্টা। যদি কিবা এখনত 19 ঘণ্টা যায় কিমান টাইম হয় একো আইডিয়া নাই। ত' তাৰ এক্সপিৰিয়েঞ্চ চালোঁ হওক। একচুৱেলি কি হৈছিলে, আমাৰ এক্সপেক্টেশ্যন অলপ বেছি আছিলে। ভাবিছিলোঁ 2 টায়াৰ এচি, চ' চাগে চিটবিলাক অলপ ভাল হ'ব বা অকণমান চাগে বেছি আহল বহল হ'ব, কিন্তু সঁচাকৈ মানে বহুত বেছি সৰু চিটবিলাক। এইটো মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হ'ব যে এইটো ইয়াৰ খানা কেনেকুৱা, ট্ৰেইনখন কেনেকুৱা, গোটেইখিনি আপোনালোকক ডিটেইলছত জনাম। আমাৰ ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল, এতিয়া আমি ইয়াৰ বাৰাণসীলৈকে যাত্ৰা আৰম্ভ হৈ গ'ল। কথাবিলাক অলপ লাহে লাহে কৈছোঁ এতিয়া, কাৰণ ঘৰত বহুতে শুই আছে এতিয়া। অলপ পিছত যেতিয়া ভালদৰে পোহৰ অৱস্থালৈ উঠি যাব তেতিয়া আৰামছে কথা পাতিব পাৰিম। এতিয়া আমাৰ ট্ৰেইন ষ্টাৰ্ট হোৱাৰ লগে লগে প্ৰথম আমাক দি গৈছে পানী, কি কি খানা আছে বা অকল কেনেকুৱা গোটেইখিনি আপোনালোকক জনাই আছোঁ। আহক ইয়াৰ লেট্ৰিন বাথৰুমখিনি কেনেকুৱা সেয়া এবাৰ চাই লওক। ছেকেণ্ড এচি আৰু ফাৰ্ষ্ট এচি কম্পাৰ্টমেণ্টত লেট্ৰিন বাথৰুম ভালে, মুগা ধুবৰ কাৰণে ইয়াত বেচিন আছে, লেট্ৰিন বাথৰুমো চাফা চাফা। ইয়াত আছে স্প্ৰে, বাকী গা পা ধুবৰ কাৰণেও ইয়াতে স্প্ৰে আছে। চ' মোৰমতে গোটেইখিনি বস্তু আছে আৰু চাফ চিকুণ যিহেতুকে ফেচিলিটিখিনি ঠিকেই আছে। ইয়াতে এটা বস্তু ভাল লাগিছে চাব হা, মানে এইফালে যিটো বাথৰুম আছে ইয়াতে টয়লেট চিষ্টেমটো ৱেষ্টাৰ্ণ চিষ্টেম দিছে, আৰু এইফালে যিটো বাথৰুম আছে ইয়াতে টয়লেট চিষ্টেমটো ইণ্ডিয়ান চিষ্টেম দিছে, আৰু দুফালৰ বাথৰুম দুটাই চাফ চিকুণ আৰু গোটেইখিনি ফেচিলিটি আছে। চ' সেইটো এটা প্লাছ পইণ্ট। আজি কোৱা হা? গাড়ীত উঠছোঁ, গাড়ী ষ্টাৰ্ট হৈছে। এতিয়া পাইছে 6:30 আৰু ব্ৰেকফাষ্ট আহি গৈছে। চ' ইয়াত আমাক দিছে এগিলাচ গৰম পানী, গাখীৰৰ পেকেট এটা, চাহৰ পেকেট এটা আৰু 1 পেকেট মেৰি বিস্কুট আৰু চেনি। চাহপাতৰ বেগটো দিলোঁ পানীত, তাৰপিছত অলপ চেনি। এই মেৰি বিস্কুট আৰু লাল চাহৰ কম্বিনেশ্যনটো কিন্তু মিলি যায়। একচুৱেলি এয়া ব্ৰেকফাষ্ট নাছিলে, ৰাতিপুৱাৰ চাহ বুলিয়ে ক'ব পাৰে। বাকী এয়া চাওক আমাক কি কি দিছে। চ' আমাক দিছে এটা গাৰু, এয়া গাৰুৰ ৱাৰ, এখন কম্বল, আৰু ইয়াত আছে ধুনীয়া বগা টাৱেল, এখন বিচনা চাদৰ আৰু এখন এই ব্লেংকেটখনৰ কভাৰ। মুঠতে এখন বিচনাত লগা গোটেইখিনি যোগাৰ আৰু গোটেইখিনি কাপোৰ দিছে। মোক গাৰুৰ কভাৰ দিয়া নাই। ইয়াতো প্ৰথম গাৰুটোও নাছিল, আমি বেলেগ এখন বেজৰ পৰা লৈ আহিছোঁ। এতিয়া বাজি ৰাতিপুৱা 8টা আৰু আমাৰ ব্ৰেকফাষ্ট আহি গ'ল। 2খন ব্ৰেড দিছে, ইয়াত আছে 2 পিচ আলু ভাজি আৰু 2টা চপ, এটা মেংগ' জুচ, এপেকেট চচ আৰু এয়া সেই 1 কাপ চাহৰ যোগাৰ। মইতো ভেজ অপশ্যন চুজ কৰিছিলোঁ, ই নন ভেজ অৰ্ডাৰ দিছিলে। তো তাৰ এটা কি আছে চাবা হওক। অলমষ্ট চব একে, কেৱল ইয়াতে কাটলেটৰ ঠাইত অমলেট আছে আৰু বাটাৰটো আছে। চপটোৰ টেষ্ট ঠিক ঠাক আৰু বৰ ভালো নহয় বৰ বেয়াও নহয়, খাব পাৰি আৰু। এই আলু চপটো খোৱাতকৈ ব্ৰেড বাটাৰে বেষ্ট আছে, আৰু সময়ে সময়ে এনেকৈ ট্ৰেইনখন চাফা কৰি থাকে, গতিকে লেতেৰা বেছি হৈ নাথাকে। এতিয়া অলপ টোপনি মাৰি লওঁ, কাৰণ কালি ৰাতি মাত্ৰ মই 1 ঘণ্টামান শুইছোঁ। মানে ইয়াৰ ৰুমত ইমান বেছি মহ, মানে আমি শুব নোৱাৰিলোঁ। চ' এতিয়া বেয়া টোপনি লাগিছে, চকু টকু ৰঙা পৰি গৈছে চাগে, দেখিব পাৰিছে। গতিকে অলপ শুই লওঁ, বাকীখিনি আৰু দেখাই আছোঁ। ভাবিছিলোঁ অলপ কম, আমাৰ তলতে এওঁলোক আছে। চ' ভাবিছে চাগে আৰু কিমান ভালকৈ টোপনি মাৰিব পাৰিছোঁ। জীৱনটোত মোৰ টোপনিৰ লগতে ৰাইজৰ নিমিলে। এই মহৰ কামোৰ এতিয়া বাচ্চে ভগৱান কে। মোৰ আৰু এটা বস্তু বেয়া হ'ল, মোৰ একেবাৰে ওচৰতে এচিটো আছে। এতিয়া ইমান টাইমটো এচিত থকা অভ্যাস নাই জেনেৰেলি, গতিকে 19-20 ঘণ্টা যদি এচিত থাকোঁ, কালিলৈ যে মোৰ চৰ্দি লাগিব সেইটো মানে গেৰাণ্টি আছে। কিমান আৰু বিচনাখনতে বাগৰি থাকিম, বলক অলপ বাহিৰৰ পৰা আহোঁ। এতিয়া আমি ধুনীয়াকৈ চাহ বাগানৰ মাজে মাজে যাই আছোঁ। এতিয়া আমি নিউ জলপাইগুৰিহে আহি পালোঁ। ইয়াতে খাই খোৱা বস্তু লৈ লওঁ, সৰু সুৰা বস্তু। কোনে কোনে এই বিস্কুটটো খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আমাৰ যিটো ব'ৰ্ড লাগি আছে, এতিয়া আমি হাৰ্টছ ব্ৰেক কৰিম। এতিয়া প্ৰায় 1:30টাই বাজে আৰু আমাৰ দুপৰীয়া খানা আহি গৈছে। মোৰ ভেজ থালি যিহেতু, ইয়াত ভাত আছে, দালি আছে, পনীৰ আছে, এটা গোল্লা আছে, 2খন ৰুটি আছে আৰু অলপ চব্জি আছে, আৰু আচাৰো 1 পেকেট দিছে। বাকী ঋতুপৰ্ণৰ নন ভেজ। বাকী ছেম, এয়া ভাত আছে, দালি আছে, ৰুটি আছে, গোল্লা আছে, তৰকাৰী আছে। ইয়াত কেৱল মাংস 2 পিচ আছে। চ' অলপ পনীৰে ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে। ঠিকে আছে, মানে বহুত ভাল বুলি ক'ব নোৱাৰি, কিন্তু বেয়া হোৱা নাই। বাকী বৰ বিশেষ আফচোচ নাছিল, কিন্তু এনেকৈ ভিউ এনজয় কৰি কৰি খোৱাৰ ইচ্ছা এটা আছিল। ভাবিছিলোঁ ধুনীয়াকৈ আইনা কাষত বহি ভিউ এনজয় কৰি যাম, মানে তেতিয়াহে গম পায় কোনখন ঠাইত আছোঁ বা কিমান ধুনীয়া জেগাতে যাই আছোঁ।
কিন্তু এতিয়া আমি একো গমেই পোৱা নাই আমি ওপৰতে বহি আছোঁ আৰু কিন্তু কপালত নাই যদিহে কি কৰিব আৰু এতিয়া ভাত পানীও খালোঁ অলপ পাৰ যদি শুই লওঁ পাৰ যদি মানে কি আৰু যদি শুব দিয়ে বুজিছোঁ পাইছে আৰু মানে আৰু যদি হাল্লা চিল্লা যদি নকৰে বাচ্চাকেইটাই शाबाश बेटा 2 hours later এইবাৰ 2 ঘণ্টামান বাৰু টোপনি হ'ল এইমাত্ৰ উঠিছিলোঁহে আৰু এইফালে 4টা বাজিল এতিয়া আকৌ আমাক খানা খাব দিছে কি কি দিছে দেখাম বাৰু আগে মুখ হাত ধুই আহোঁ এতিয়া আমি বিহাৰ পাইছোঁ আৰু আমি এতিয়া বিহাৰৰ মাজেৰে যাই আছোঁ বিহাৰখনো কিন্তু বৰ আচৰিত ঠাই আমাৰ ইয়াততো বাৰু গাড়ী চাড়ী চুৰ হয় তাতে আপোনাৰ দলং ট্ৰেইন চব চুৰ হয় মাও ফোন কৰিছে ৰ'ব কি বা কয় হেল্ল' অঁ অঁ ভণ্টি কৈছে আমি এতিয়া বিহাৰ পালোঁ আৰু যাওক এতিয়া আপোনালোক খানাখিনি দেখাওক এতিয়া আমাক দিছে এটা কচুৰি এটা চেণ্ডউইচ এপেকেট মিক্সাৰ ভাজা এটা মিঠাই আকৌ কাপ চাহৰ যোগাৰ আৰু 1 গিলাচ গৰম পানী খানাখিনি পুৰা দি আছে ন টাইম টু টাইম এটা খানা আহি আছে মানে ভোক লাগিব দিয়া নাই এতিয়া খোৱা চব হৈ গ'ল দিনত অলপ ভিডিঅ' এডিট কৰিলোঁ অলপ টোপনিও মাৰিলোঁ এতিয়াতো কৰিবলগীয়া বৰ বিশেষ কাম নাই কিতাপ এখন আনিছিলোঁ নহয় এতিয়া বৰ বিশেষ কাম নাই যিহেতুকে এতিয়া এইখনে পঢ়িব পাৰিম ইয়াতে লাইট চাইট দিয়াও আছে এনেকৈ জ্বলাই লওক আৰু আপুনি আৰামছে পঢ়ি যাই থাকক এই আমি আহাৰ পৰাই এক নহয় চিঞৰিছে এক নহয় কান্দিছে মুঠতে এনে দেখা নাই চ' ফাইনেলি তলৰ ফেমিলিটো গ'ল মানে তেওঁলোক বিহাৰৰে আছিল চাগে তো তেওঁলোকে নামিলে এতিয়াহে অলপ শান্তি পাইছোঁ মানে সেই তেতিয়াৰ পৰা হাল্লা চিল্লা মানে একদম অশান্তি লাগি গৈছে বৰ দুখ এটা কৈছোঁ আপোনাক দুখ মানে বেলেগ দুখ নহয় টাইমিঙৰ দুখ সেইটো ক'বৰ কাৰণে আগে তললৈকে যাই লওঁ মানে এতিয়াতো ফেমিলিটো ওলাই গ'ল দিনত আমি এই চিটটো মিছ কৰিছিলোঁ মানে বাহিৰত ঘূৰি চাব পৰাকৈ আৰু এতিয়া আমি পাইছোঁ যদিও এতিয়াতো বাহিৰত আন্ধাৰ এতিয়া বাহিৰত একো দেখা যোৱা নাই সঁচাই মানে মই এই বস্তুটো মই ইমান মিছ কৰিছোঁ মানে কি ক'ম এতিয়া মানে বেছি আফচোচ লাগি আছে গোটেই দিনটো এই চিটটোতে বাগৰি কটাইছোঁ যিহেতু গা চা বিষাইছে অলপ আৰু ওপৰৰ চিটটোতকৈ তলৰ চিটকেইটা অলপ বেছি কমফৰ্টেবল কাৰণ এতিয়া বহিবৰ কাৰণে বেছি ঠাই পায় আৰু অলপ আহল বহল হয় এতিয়া পাইছে ৰাতিৰ 8টা আৰু আমাৰ ৰাতিৰ খানাও আহি গৈছে খানাটো দুপৰীয়া যি দিছিলে একদম একজেক্টলি ছেম খানা ইয়াৰো জীৱনটোত ট্ৰেজেডি শেষ নহয় চাওকচোন মানে মোৰ তাততো গোটেইখিনি আছে ভাত দালি পনীৰ আলু ভাজি ৰুটি চব আছে কিন্তু ইয়াৰ তাত ভাত 2টা আহিছে আৰু দালি 2টা আহিছে বাকী পনীৰ আৰু আলু ভাজি অহা নাই কেটাৰিং ষ্টাফক কৈ দিয়াৰ লগে লগে চেঞ্জ কৰি দি গৈছে বাৰু এইবাৰ খাই অলপ আৰাম পাইছোঁ মানে ঠেকা ঠেকি বহি খাই শান্তি নাপায় আৰু খোৱা লোৱা হোৱাৰ পিছত মোক মিঠা কৰিবৰ কাৰণে আমাক এটা আইচক্ৰীম দিছে much better than ৰসগোল্লা মানে দুপৰীয়া ৰসগোল্লাটো ইমান বেছি ভাল নাছিলে চ' আইচক্ৰীম যিহেতুকে আমুলৰ আইচক্ৰীম চ' ভালেই হ'ব এতিয়া 11টা বাজি গ'ল আৰু আমি এতিয়া পাইছোঁ বালিয়া ইয়াৰ পিছত বেলেগ ষ্টপেজ নাই আৰু ডাইৰেক্ট বেনাৰসলৈকে যাব মোৰ অলপ ভোক লাগি আছে মানে সেই ভোক নহয় হা এনেই কিবা এটা খাব ইচ্ছা যায় আছে যদি ইয়াতে দোকান আছে কিবা এটা লৈ ল'ম সৰু সুৰা মোৰ দুটা চিপছ লৈ লৈছোঁ বেলেগ লোৱা নাই এতিয়া হ'ব আৰু অলপমান চলি যাব আৰু চলি যাব মানে বেছি ভোক লগা নাই হা মানে কিবা এটা খাব মন যায় ন সেনেকুৱা হৈছে মানে ৰাজধানীত এটা বস্তু হৈ লাগে ক'তো বেছি সময় নৰখে তো বস্তু কিনিব যাম কিবা এখন ট্ৰেইন গুচি যাব তেতিয়া আৰু এখন নতুন নাটক হ'ব ফাইনেলি পাব হৈছোৱে আৰু চ' ফাইনেলি আমি বেনাৰস আহি পালোঁ এইটো আহি পালোঁ এতিয়া পাই গ'লোঁ এতিয়া হোটেলখনৰ কথা পতা আছে অলৰেডি তালৈকে যাই লওঁ আগে এটা বস্তু ভাল লাগিছে হা কিন্তু টাইম দিছিলে 1:30 বজাত আৰু এতিয়া 1:30 বাজিছে মানে পুৰা অন টাইম আহি পাইছে এই মানুহবোৰ ষ্টেচনতে শুই আছে হয়তো ৰাতি ট্ৰেইন আছে বা হয়তো ৰাতিপুৱা সোনকালে ট্ৰেইন আছে নৰ্থ ইষ্টৰ বাহিৰত এয়া মোৰ ফাৰ্ষ্ট টাইম আৰু 19 ঘণ্টা যাত্ৰা কৰি আহিছোঁ চ' ৰেলৰ পৰা নামি মানে একদম গা চা ভাল লাগি গৈছে কিবা এটা ইয়াতো ষ্টেচনৰ বাহিৰতো বহুত মানুহ শুই আছে মানে আমাৰ গুৱাহাটী ষ্টেচনতো শুই দেখিছোঁ কিন্তু ইয়াত মানে বহুত বেছিয়ে মানে বাহিৰে ভিতৰে বহুত বেছি মানুহ শুই আছে এইটোৱে হৈছে বাৰাণসী ষ্টেচন ইয়াত মানে বহুত হোটেলত দাল পাব স্পেচিয়েলি যেতিয়া আহে আৰু তো সেইটো বস্তু অকণমান ধ্যান ৰাখিব আহি পোৱাৰ লগে লগে আপোনাৰ টানিব সি টানিব যদি আগতে বুক কৰি থৈ আহে তেতিয়াতো ভাল কথাই আৰু যদি নাহেও অলপমান নিজে মোবাইলত চাইজ দি ল'লে হ'ল মানে জানে কথা শুনি কিনে গুচি যাব নালাগে আৰু কাৰণ অচিনাকি ঠাই কোনেবা আৰু কি মতলবত আছে সেইটোতো আপুনি গম নাপাব তো এতিয়া আমি এখন অটো এখন ল'লোঁ आप लोगों का होटल का लोकेशन चाहिए था इसी नंबर पर व्हाट्सएप पे आप भेज दीजिए हम तो अभी स्टेशन से निकल आए हैं एक काम करते हैं हम ड्राइवर भैया को दे देते हैं फ़ोन आप उनको एक बार समझा दीजिए कहाँ पे जाना है लीजिए आप एक बार बात कर लीजिए মানে আমিও হোটেল চিনি নাপাওঁ ন গতিকে ফোনটো লগাই দিছোঁ বঢ়িয়া আৰু ৰাতি হিচাপে অলপ ভাড়াটো বেছি ল'ব आपको पता चल गया ना ঠিক আছে ভাইয়া हम पोस्ट हैं তো গাইজ মোৰ হিন্দীটোক কমেণ্ট নকৰিব আৰু জানো বহুত ভাল হিন্দী কৈছোঁ একো নাই আৰু গৰ্ব কৰা নাই মই মানে আমি হিন্দী নকওঁ ন তো অলপ এই অসমীয়া ঠেকটো আহি যায় আৰু উপায় নাই অলপ কলে প্ৰেক্টিচ হ'লে আহি যাব এতিয়া আমি হোটেলখনলৈকে আহি পালোঁ হোটেলখন আছে এইখন চন্দ্ৰা ৰেচিডেঞ্চি ইয়াৰ ঋতুপৰ্ণই তাৰ অটোগ্ৰাফ দি আছে ইয়াতে ভাগৰটো বেছি লগা নাই কিন্তু কিবা আমনি লাগিছে গা চা বিষাইছে মানে আৰু ভোকো লাগিছে সেইকাৰণে ঋতুপৰ্ণই কিবা অৰ্ডাৰ দি আছে মই এতিয়া ভৰিয়াত চৰিয়াত ধুই লওঁ ধুনীয়াকৈ আৰু টোপনি মাৰিব লাগে মই ধুনীয়াকৈ ভৰিয়াত চৰিয়াত ধুই ল'লোঁ আৰু ঋতুপৰ্ণই এইফালে অলপমান খানা অৰ্ডাৰ দি দিছে বাকী এতিয়া আমিও খাই লৈ টোপনি মাৰোঁ ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট কৰি জনাব আৰু চেনেলটো যদি প্ৰথমবাৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব